ফ্ৰেণ্ডছ, আজি মই তোমালোকক শিকাবলৈ গৈ আছোঁ যেতিয়া এটা ভিডিঅ' বা ডকুমেণ্টৰ ফাইলটো সাইজ বেছি হয় তেতিয়া তোমালোকে হোৱাটছএপ বা ইমেইলৰ থ্ৰুদি তোমালোকে পঠিয়াবলৈ নোৱাৰা কাৰণ এটাচ নহয় বা ভিডিঅ'টো আধাকে যায় তোমালোকে মন কৰিছা চাগে তেতিয়া আমি বৰ সমস্যাত ভুগো যে কিদৰে আমি এতিয়া ফাইলটো পঠাম বহুত এটা সহজ উপায় আছে আমি WeTransferৰ থ্ৰুদি পঠিয়াব পাৰো এটো এটা ওয়েবসাইট হয় ইয়াতে তোমালোকে ক্ৰমত গৈ পিনে WeTransfer তোমালোকে টাইপ কৰিবা যেতিয়া তোমালোকে WeTransfer টাইপ কৰিবা WeTransfer ওয়েবসাইটটোত যেতিয়া লগইন কৰিবা ইয়াতে এটা অপচন আহিছে দেখিছা তোমালোকে WeTransfer is the simplest way to send your files around the world তাৰ পিছত ইয়াতে তোমালোকে send a fileত ক্লিক কৰিলা যেতিয়া send a fileত ক্লিক কৰিলা দেখিছা তোমালোকে ইয়াতে প্লাস চিন এটা আহিছে আৰু আপলোড ফাইলস add up to 2 GB লকে তোমালোকে ইয়াতে আপলোড কৰিব পাৰা এই প্লাস চিনটোত তোমালোকে প্ৰেছ কৰিবা যেতিয়া প্লাস চিনটো প্ৰেছ কৰিবা তুমি কি পঠাব খুজিছা তলত অপচন আহিছে চুজ এন অ্যাকশন আৰু ফাইলস সো তুমি ফাইলছত গৈ তুমি যেটো পঠাব খুজিছা মই এতিয়া এই ৰেকৰ্ডিংটো পঠাব খুজিছো মই ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত যদি তুমি যাক পঠিয়াব খুজিছা যদি কিবা মেসেজ দিব বিচাৰা তুমি ইয়াতে টাইপ কৰিব পাৰা মই এতিয়া বৰ্তমান মাত্ৰ হাই এটা দিছো বা তোমালোকে টাইপ কৰি লব পৰা যি তোমালোকে লিখিব বিচাৰা তাৰ পিছত তোমালোকে নেক্সটত গলা ইয়াতে অপচন আহিছে দেখিছা সাগে তোমালোকে স্ক্ৰিনখনত send an email or get a link যদি তোমাৰ ইমেইল কৰিবলৈ মন আছে তো তুমি ইমেইল কৰিব পাৰা আৰু get a linkৰ অপচনটো তুমি যাব পাৰা get a linkত তুমি যেটা ট্ৰান্সফাৰ কৰা তুমি যেটা ট্ৰান্সফাৰত প্ৰেছ কৰিলা ইয়াত এতিয়া অটোমেটিক্যালি তোমাৰ 100% দেখা যাব আৰু ইয়াতে আহিছে you are done আৰু তোমাৰ ইয়াতে কপি টু লিংক তলত দেখিছা তোমালোকে কপি লিংক আহিছে তো এইটো কপি কৰিলা লিংক তাৰ পিছত তোমালোকৰ এই কপি কৰি তুমি হোৱাটছএপৰ থ্ৰুদি যাক পঠাব খুজিছা তেখেতলৈ যদি পঠিওৱা তুমি তেতিয়া তেখেতে ডাউনলোড কৰিবলৈ এটা অপচন পাব আৰু তোমাৰ ভিডিওটো তুমি জিমান আপ টু 2 GB লকে তোমাৰ ভিডিওটো তুমি পঠিয়াব পাৰা বা ডকুমেন্ট পঠিয়াব পাৰা আৰু যিগৰাকী ৰিসিভাৰে এটো ডাউনলোড কৰিবলৈ পাৰিব আশা কৰো এতিয়া তোমালোকৰ এই প্ৰবলেমটোৰ নহয় আৰু WeTransferৰ পৰা বহুত সহজভাৱে তোমালোকে মোবাইলৰ পৰাই নিজৰ ফাইল ভিডিও তোমালোকে শেয়াৰ কৰিব পাৰিবা আনৰ লগত থ্যাংক ইউ সো মাচ আজিলৈ ইমানতে বাই বাই তো ফ্ৰেণ্ডছ আজি মই তোমালোকক শিকাবলৈ গৈ